এয়াৰপৰ্টৰ ভিতৰত আপোনালোকক অসমত ভাল পোৱা আটাইতকৈ প্ৰিয় বস্তু দেখা আপোনালোকক দেখাই আছোঁ দেই। ৱেইট আহিলেও নমস্কাৰ, কি খবৰ আপোনালোকৰ? মোৰতো ভালেই, আপোনালোকৰ কেনেকুৱা জনাবচোন মোক। মই আছোঁ বৰ্তমান ডিব্ৰুগড় এয়াৰপৰ্টত। আপোনালোকৰ ডিব্ৰুগড় এয়াৰপৰ্টত কিছুমান দৃশ্য দেখাম, চাবচোন কেনেকুৱা লাগে ন। আচলতে মই ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ, কাৰণ কেলৈ মন চনবিলাক ভাল নাই। ঘৰৰ পৰা আহিছোঁ এবছৰ কাৰণে ওলাই পেলাই, মন চনবিলাক ভাল নাই, সেইকাৰণে ভিডিঅ' নবনাম বুলি ভাবিলোঁ। কিন্তু দুজনী নাচনী, এটাই পেঁপা বজাই আছে, এটাই আপোনাৰ তাল বজাই আছে। পাছফালে পাহাৰ, ধুনীয়া ধুনীয়া দৃশ্য মস্তি। বাঁহজোপা আছে চাইডত, এইফালে গছজোপা। বাঁহজোপা আপুনি দেখিব পাৰে, মই দেখিছোঁ। কিন্তু এইফালে কপৌ ফুল, ওপৰত লিখা আছে বিহু ডান্স। কি সুন্দৰ দৃশ্য দেখিছে নাই? দেখি পিনে মনটো ভাল লাগি গৈছে মানে, মস্তি। এয়াৰপৰ্টৰ বাথৰুম চাওক, এইটো এয়াৰপৰ্টৰ বাথৰুম দেখিছে নাই? মস্তি ক্লিন পূৰা। এইটো টয়লেট। ইয়াত মোবাইল চাৰ্জ দিব পাৰি, মোবাইল চাৰ্জ দিব পাৰি ধুনীয়াকৈ। NSPC হয়নে বাৰু? NSPC নহয় চাগে দেই, অলপ এক্সট্ৰাকৈ চাৰ্জাৰ নদৰকাৰ নাই আৰু। আচলতে মই যাম হায়দৰাবাদ, আপোনাৰ হায়দৰাবাদলৈ। আপোনাৰ মোৰ কানেক্টিং ফ্লাইট আছে। ইয়াৰ পৰা আছে এটা 10ত, কলকাতা পামগৈ 3টা বজাত। 3টা বজাৰ পৰা আছে মোৰ আকৌ, নহয় 5টা বজাৰ পৰা আছে আকৌ কলকাতাৰ পৰা হায়দৰাবাদ। আপোনাৰ ৰাতি পামগৈ 8টা বজাত। ৰুমত মানে পোৱা টাইমটো কম 10টা 11টা বাজিব। আমাৰ সেইডোখৰ পৰাও মানে কি এয়াৰপৰ্টৰ পৰাও আপোনাৰ 2 ঘণ্টামান বাট লাগে। হেৰিলৈ আপোনাৰ কি কয় আমাৰ ৰুমলৈকে। সেইকাৰণে মই বৰ্তমান আছোঁ ডিব্ৰুগড় এয়াৰপৰ্টৰ 4 নম্বৰ গেটত আছোঁ। মানে কি তাত ভিতৰত চেকিং কৰি থকা অৱস্থাত মানে কি আপোনাৰ মোবাইল এলাউ নাই, একেবাৰে মোবাইল এলাউ নকৰে। ফ্লাইট মোডকৈ মোবাইল থ'বলগীয়া হৈছে, মানে ভিডিঅ' কৰিব নিদিয়ে। সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। ইয়াত যিখিনি দেখাম এইখিনি আপোনালোকক চাব কথা। অ'কে, 8 নম্বৰ ফ্ল'ৰত এখন দোকান আছে, চব আছে। নামটো হৈছে আলিবাবা। দেখিছেনে? ইয়াত একাপ কফিৰ দাম হৈছে আপোনাৰ 250 টকা। এটা বটলৰ দাম হৈছে, পানী বটলৰ দাম হৈছে তোমাৰ 70 টকা। কিন্তু দেখি শুনি পাহৰি যাব আপুনি মোৰ নিচিনা। মই কফি কাপ খাম বুলি কৈছিলোঁ, 80 টকা শুনি মই নিজে উভতি গুচি আহিলোঁ। মানে উপায় নাই, মানে খাব নোৱাৰে, মানে এনেকুৱা অৱস্থা। উপায় নাই, লাষ্টত কফি একাপ খাই দিলোঁ আৰু দেই। উপায় নাই মানে, টোপনি ধৰিছে মানে, কফি একাপ খাই দিলোঁ। আহি পালোহি। ইয়াত চাব এখন বাৰ আছে, বাৰখন দেখাই দিম ৰ'ব। ইয়াত এয়াৰপৰ্টত এখন বাৰ আছে, দেখাইছোঁ। দেখিলে এখন বাৰ। কলকাতাটো এনেকুৱা ষ্ট্ৰিক এয়াৰপৰ্টটো, মই মানে পাগল হৈ গৈছোঁ বে। 1 মিনিট মাস্কখন সলকাব নিদিয়ে, এনেকুৱা ষ্ট্ৰিক মানে। আৰু একো মানে কি বেগটো খুলি দেখাব লাগিব কি আছে। এটা মই আমলখি এটা ভৰাইছিলোঁ, আমলখিটো মানে চেক কৰিছে, এনেকুৱা ষ্ট্ৰিক মানে কলকাতা। আৰু পুলিচবোৰ এনেকুৱা মানে কি ষ্ট্ৰিক, মই মানে কৈছোঁ নহয়, মোক 3 বা 4 বাৰলৈকে চেক কৰিছে। মই চেক কৰিছোঁ মানে, মই পাগল হৈ গৈছোঁ বে। 26D বিচাৰিব লাগিব। 26D। अच्छा 26D नंबर देखिए 26 का डी मतलब साइड वाला एफ विंडो साइड डी साइड वाला ये पहले वाला এতিয়া কাম এটা আছে, চিট নাম্বাৰ বিচাৰিব লাগিব। তাৰপিছত লাহেকৈ বহিব লাগিব, হাত যাব লাগিব মস্তি।